দুই এদিনতে আপোনালোকক আমি এখন সাংবাদিক মেলত মাতিম আৰু দিল্লীৰ পৰাও আমি সাংবাদিকসকলক মাতিম আমি আজি কেবিনেটত SITৰ যেটো আছিলে তাক আমি প্ৰাৰম্ভিকভাৱে আলোচনা কৰিছো কিন্তু একেদিন ঘটনা প্ৰবাহৰ মাজৰ কাৰণে আমি অলপ ৰখিছো কিন্তু সেই সাংবাদিক মেলখন আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক আমি বিচাৰিম গতিকে অলপ ডাঙৰ কৰি আমি কৰিম যাতে গোটেই কথাখিনি আমি আলোচনা কৰিব পাৰো Was that SIT report table in the cabinet? Yeah, today we have discussed informally. It's a very, very damaging report. I can only say it's a very, very damning and damaging report. So we want to share that with a larger crowd. It's a very bad report. Damaging and damning report. So আমি আজি প্ৰাৰম্ভিক আলোচনা কৰিছো কিন্তু ফৰ্মেল আইটেম হিচাপে আমি এই ঘটনা প্ৰবাহটোৰ কাৰণে আমি ৰখি আছিলো নহলে আজি কৰিয়ে দিলোহেতেন আমি কিন্তু সেদিনাখন আপোনালোকে আগতীয়া জানিব আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক মাতিম কাৰণ তেওঁ যেহেতু পাৰ্লিয়ামেণ্টাৰীৰো ডেপুটি লিডাৰ গতিকে পিপল ফ্ৰম অল ওভাৰ দ্য কাণ্ট্ৰি শুড নো দ্য একচুৱেল কেৰেক্টাৰ government will make the gist of the report published not the entire report because there is many secret things are the statement of many people are involved so but will publish the gist of the report and documents annexed to that report will also be made available so that you can judge the documents also